वेलकम टू माई चेनेल। और आज मोर माथातो इमाने बिहैছে মানে মই এইমাত্ৰ বজাৰৰ পৰা আহিলোঁ। দোকানত কিবা কিবি মানে নাই আৰু সিদিনা কোৱাৰ দৰে মানে মাৰ ভৰিখন ইনজুৰ হ'ব বুলি ক'লোঁ ন, তো মানে এতিয়া ময়ে মানে দোকানৰ বস্তুবোৰ আনি আছোঁ। তো এতিয়া মানে মোৰ মাথাটো ইমানেই বিহৈছে, এতিয়া মায়ে মানে মোক অলপ মালিচ কৰি দিব মাথাটো। তাৰে পাছত মাইক কেনেকৈ মালিচ কৰি দিয়ে মই আপোনালোকৰ লগত দেখুৱাই আছোঁ ৰ'ব। দেখিছে মায়ে মোক কিমান ভাল পায়। দেখিছে মায়ে মোৰ চুলি এইবিলাক একেবাৰে কি কৰি দিলাক যি। তো মায়ে মোৰ মাথাটো মালিচ কৰি দিলাক আৰু এতিয়া অলপমান মানে ভাল পাইছোঁ। माँ के हाथ में जो बोलती है ना एक जादू है, সেইটোৱে সঁচা কৰি হয় মানে। তো এতিয়া মানে আমি এতিয়া দোকান বন্ধ কৰাৰ টাইম হৈছে, তো আমি দোকান চোকান বন্ধ কৰি এতিয়া ভাত ৰান্ধিব যাম। তো আজি কি কি আইটেম আছে আপোনালোকৰ লগত চবখিনি শ্বেয়াৰ কৰিম। তো ভিডিঅ'টো চাই থাকিব আৰু যদি মোৰ চেনেলটোৰ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভাল লাগে ভিডিঅ'বোৰ চাই তেতিয়াহ'লে লাইক কৰি দিব। আজিৰ আইটেম হৈছে মাছ। মাছ কিহেদি বনাবি? কি? ভেদাইলতা দি আমি নাখাবি। আমাৰ কিহেদি বনাবি? আমাৰ আলু আৰু দালিটো আছে অলপমান। তো এয়া চাওক আমাৰ ওচৰতে ভেদাইলতা গাছ। ড্ৰেছিংটো কৰি দিম আৰু এই নৰসিংহ মিক্স কৰি দিলে নৰসিংহ আৰু ভেদাইলতাৰ আঞ্জা বনাব মানে। পেষ্ট নহয়, এইটো সেই কৰিম।
এয়া দেখিছে মোৰ মুখত ঘামচি কেনেকৈ ওলাইছে। আৰু এই নেমু চৰবত বনাই আছে আমাৰ বাইদেৱে। কেনা লাগছে খাই? যাই হোক ভেদাইলতাৰ পেষ্ট বনাই কিনে এতিয়া মায়ে আঞ্জা বনাব। মায়ে বনাব ভেদাইলতা বনাব এতিয়া। চব আঞ্জা হৈ গ'ল। Ya, so jangan ilang nanti sih. শুই উঠি কিনে আমি অলপমান মানে মায়ে আপোনাৰ লগত এটা ভাত মাঙৰ নাম শ্বেয়াৰ কৰিব। মায়ে মানে নাম প্ৰেক্টিছ কৰি আছে, ভাত মাঙৰ নাম। চ' এতিয়া মায়ে আৰু গাব। ত' আপোনালোকৰ লগত এই প্ৰেক্টিছটো আপোনাৰ লগত শ্বেয়াৰ কৰিব। ত' আপোনালোকে ক'ব মাৰ নামটো কেনেকুৱা হয়। নমস্কাৰ, মই এটা নাম গাম। ভাদ মাহৰ নামৰ কাৰণে মই কৃষ্ণৰ নামৰ প্ৰেক্টিছ কৰি আছোঁ। মই নাম গাম। হে কৃষ্ণ তো পামে ও পখিল হৰণ মই অনাথৰ নাথ তুমি নাৰায়ণ ও নমো নারায়ণ ও দিয়া দরিখন সেৱা কৰি থাক প্ৰভু দুখানি চৰণ শংখ চক্ৰ গদা পদ্ম অচতুৰ ভুজধাৰী দিয়া দেখা কৰো সেৱা পৱ ভয়হাৰী অবিশ্বাবিমোহন ৰূপে দিয়া দৰ্শন তজুৰূপ দেখি হওক সাৰ্থক জীৱন হৰিহে কৰোণাময়ী অনাথৰে নাথ দিয়া দেখা কৰোঁ সেৱা দহায়াছো মাথ সমস্তে কৰোণা হিন্দু অগতিৰ গতি তোমাৰ চৰণে কৰোঁ
সহস্ৰ প্ৰণতি অদিন বন্ধু দয়াশীল অহনাতন হৰি ৰক্ষা কৰা জগন্নাথ আমোৱাচ কৰি অহুদৰ্শন চক্ৰধৰি অদেৱ যদুৰাই তোমাৰ চৰণ বিনে আন গতি নাই পতিত পাৱন হৰি অপতিত পাৱন পতিক ৰক্ষা কৰা প্ৰভু নাৰায়ণ নাজানো এককে আমি অতি মূৰমতি তোমাকেহে জানো প্ৰভু দেৱ যদুপতি। আজি আমাৰ ডেইলি ভিডিঅ'টো চাই কেনে পালে আমাক জনাব আৰু লগতে মোৰ নামটো কেনে পালে জনাব। এই ব্লগটো চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টত জনাব আৰু যদি মাৰ নামটো চাই ভাল লাগিছে সেইটোও কমেণ্টত জনাব। এনেকৈ আগলৈ আপোনালোকৰ লগত ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিম। চ' আজিলৈকে বাই বাই।